আমাৰ পানী দিয়া লাগিছে না দিয়ে শুকাই গৈছেগে ইমান দূৰ পাৰিছো সেইখিনি মৰম বুজিবা আকৌ দিয়া এই দিয়া আকৌ আমি যাওঁ নাই পানী পানী দিয়া লাগিছে হ'ব আহি দিয়া দেই আজি 50 টকা দিয়ক 50 টকা অকল হ'ব দিয়া এইখনতো 500 তলত নাহে যেন লাগিছে দেই আৰু এখন আছে এইখন ইয়াত কিমান আহে আহিব এটাত এশতে হৈ গ'ল আৰু কণীয়া উলিয়াইছে পইচা খুচুৰা পইচা চুঙা কাটি কিমান আহিছে লুকাই এয়া আমাৰ কিমান আহিছে দেই 5 এইটো পানী কমি গ'ল তেতিয়া নময় গা ধুই নাহিলে নি হ'ব নিয়মহে এইটো এটা এই দুখতে ইমান কি হ'ল আৰু দেই আহি আছে আৰু এখন আছে মেইন আছে এতিয়া এইটোত কিমান ধৰিব আৰু নাজানিছো আৰু দেই আৰু এইটো পুখুৰী ফিচাৰী হয় এইটোত মাছ আছে বহুত মাছ আছে এতিয়া এইটো মেইন না এনেকে নহব এনেকে নহব দেই নহব তিতি হাই দেখিলে নহব ধৰিবলগীয়া এতিয়া কি হ'ব কিমান আহে নহয় আমি এনেকেতো নহব ন দেখিলে তিনিখন গেট পাৰ হ'ব লাগিব আপোনালোকে দিগদাৰ হ'ব খালি কৰিলে হৈ যাব দাদা জানা নহয় আমাৰ কণীয়ে একদম চিন্তাত পৰিছে দেই কিমান আহিছে এইটো ঠগিছে দেই হ'ব দিয়ক এতিয়া হ'ব মান্তি হ'লগে তেতিয়াহ'লে এইজন আমাৰ দৰা এইফালে কইনা মোৰ খোলালি আৰু হালপতি বুলি কয় কালি পানী দিছো বৰফ পানী খিনি ধুৱাব লাগিছে ভাল লাগিলে
এইজন আমাৰ দৰাধৰ চেহাটো উলিয়াই দিয়া ভাল চেহাটো উলিয়া কণীয়া বহি দিছে চা ভৰি ধৰিছ কিমান কিন্তু নাজানো আকৌ ওপৰত যাবি খালি নিয়ম টোপোলা আৰু অৰিহণা দিয়া এয়া চাউল ছিটিয়াটো নিয়ম এটা দৈ নাই দিয়া নিদিয়ে নেকি নিদিয়ে এনেকুৱা দৈ নাই দিয়া গুৰ মিঠাই জলপান চিৰা জলপান দৈ দি পেলাই আছে এনেকৈ এইবিলাক বনি আছে হৈছেগৈ আৰু লাহেকৈ ভাজি মিক্স ভাজি এইফালে দালি এইফালে চিকেন বনিছে এইটো চব্জি এইটো মিক্স চব্জি এইটো চব্জি এইটো মাটি দাইল আৰু এইটো মাটি দাইল আৰু দালি মানে মিক্স কৰি বনোৱা হৈছে তাৰপৰা এইফালে নেক্সট ভাজি বনি আছে চিকেন আৰু এইকেইটা মিক্স কৰি কিনে বনাব মাছৰ পেটু বেঙেনা জলকীয়া একদম ধুনীয়াকৈ মিক্স কৰা হয় ৰান্ধনি আমাৰ এইজন আৰু যদি কাৰোবাক যদি দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে কি বুলি কয় কণ্টেক্ট কৰিব পাৰিব মই নাম্বাৰটো নিদিওঁ খালি এইজন ৰান্ধনি মেইন মানুহ এইটো হ'ল বেলেগ মাংস পেটু আৰু পচলা জলকীয়া এইকেইটা মুঠতে কি বুলি কয় এইটো পচলা চব্জি কিবা এটা বুলি কয় নহয় মানে জলকীয়া চব্জিটো পচলা চব্জি আকৌ পেটু আৰু চাল তাল মিক্স কৰি কিনে এইটো বনোৱা হৈছে মানে ধুনীয়াকৈ জাল চাকনা এইফালে ভাত বনাই আছে এইফালে ভাত উতলি আছে ভাত বনাই আছে তাৰপৰা আৰু এটা কিবা এটা আছিলেও এইফালে গাজৰ কবি চবি কিবা কিবি মিক্স কৰি কিনে বনোৱা হৈছে এইটো চালাডটো এইবিলাকে আৰু বাকী দেখাই আছোঁ আপোনালোকক এইটো আমাৰ খোৱা ঘৰটো বনোৱা হৈছে ওৱান টাইম ইউজ আৰু এইটো আমাৰ মোৰ ফেমিলি এইটো মোৰ ফেমিলিটো এজনী মোৰ বেহেনা
কেনেকুৱা ভতিজাটো এইখন ভাৰ কি কি আনিছে ভাৰত কচু এইখিনি পিঁয়াজ ৰচুন এইফালে চাউল কিবা কিবি দিছে বাকী এইখিনি গোটেই এটা ভোজন লৈ আহে আমাৰ অসমীয়া পৰম্পৰা ৰীতি নীতি এইবোৰে কেইজন এইয়া আমাৰ কি বুলি কয় ককা ধনী এইকেইজনে নহ'লে মানে আমাৰ বুঢ়ীসকলে খাব নোৱাৰে এই 2 নম্বৰ নকৰিবা দেখিছ ক'ত 2 নম্বৰ কৰি এইফালে চাউল এইফালে দৰা কণীৰ কাৰণে সিজোৱা আছে জুইত বাকী সেইফালে গেছত সিজাইছে এইফালে আৰু এটা কথা গেছতকৈ জুইত বনোৱা মজাটোৱে বেলেগ হয় না কওকচোন হা এইফালে ৰান্ধনি এজন খোলালি লাজ কৰিছে কি বনিছে গাহৰি তাৰপৰা আকৌ পাহৰি হাঁহ মাছ ফিছ চব্জি ফিছ চিলি ফিছ নিৰামিষ ফিছ চব ফিছ চৌত উতলি থাকে নহয় কেনেকুৱা মজা লাগে চাওকচোন এইটো ৰেড চিলি দিয়া হৈছে কালাৰিঙৰ কাৰণে এতিয়া বনিব লাখুটি ভজা আপোনালোকক দেখাই আছোঁ চাই লওক তেল দিয়া হৈছে মাছ ফ্ৰাই কৰা তেল আছিলে সেইখিনি তেল দিয়া হৈছে এতিয়া পিঁয়াজ দিব নাই হোৱা গৰম নাই হোৱা ন পিঁয়াজ দি দিছে আপোনাৰ লাষ্টত কম কি বনিব এইটো ৰচুন দিয়া হৈছে এতিয়া এজন হাফ পেণ্ট পিন্ধা ৰান্ধনি বুলি কয় এতিয়া জলকীয়া দিয়া হৈছে জলকীয়া গোটা দিয়া হৈছে নিমখ দিয়া হৈছে এতিয়া নিমখ দিয়া হৈছে এতিয়া মছলা দিয়া হৈছে এইটো কিবা কিবি মছলা ঢেৰ দিব মিট মছলা চব্জি মছলা অল এভৰিথিং দিব কিবা কিবি এইটো পূৰা গ্ৰেভি হৈ যাব পূৰা ৰঙা হ'বলৈ দিব এইটো মিট মছলাটো দি দিছে আগতীয়াকৈ এইটো ৰেড চিলি দিয়া আছে ৰেড চিলি প্ৰায় 2-3টা দিব কালাৰটো উঠিবলৈ দিব একদম ধুনীয়া কাৰণ না কি ধুনীয়া কালাৰ এটা আহি আছে এতিয়া হালধি এতিয়া হালধি দিয়া আছে অলপ পানী দি দিয়া আছে যাতে পিঁয়াজটো জ্বলি নাযায় এইটো আদা ন আদা দিয়া হৈছে মিক্সিত দি কিনে আদাটো পিচি দিয়া হৈছে এতিয়া কোলা চাবাইন লাগিব এইখিনি মাংস দি দিছে এইটো মাংস মানে এইটো ছাল কিবা কিবি ধেৰ আছে এইটো বৰ তেল হৈ যাব খালি ন
নাই সেইখিনি টানি ল'ব পচলাখিনি ন দি দিয়া হ'ল কালাৰ চক না বে এইটো বেঙন দি দিছে বেঙন বেঙেনাটো ইয়াত দিব নালাগিছে বেঙেনাটো মাছত দিব লাগে বেঙেনা আৰু ইয়াকে ক'ব লাখপতি বজাৰ আৰু তো ঢেৰ বস্তু দিবলৈ আছে ইয়াত